হাই ফ্ৰেণ্ড, সকলোকে শাওণ মাহৰ আচলতে বলবমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি যাবলৈ ওলাই আছোঁ হাতীমূৰা। যিহেতু আজিৰ পৰা আমাৰ শাওণ মাহৰ প্ৰথমটো যি বলবম আৰম্ভ হৈছে আমাৰ এইখন গাড়ী। আৰু ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিবলৈ আহিছোঁ, আৰু যাৰ বাবে আমি আমাৰ মন্দিৰলৈ আহিছোঁ দৰ্শন দিবলৈ। এয়া আমাৰ বোমসকল আছে। এবাৰ চিনাকি কৰাই দিয়া, কোন কোন ক'ৰ? মই হৈছে কেকৰা চুকৰ। আৰু আপুনি? নগাঁও। আপুনি? মই হ'লে চামগুৰি। এইফালে হ'লো নতুন বস্তি। হয়, আচলতে বহুখিনি বোম আছে আমাৰ মন্দিৰৰ ভিতৰতো আছে। আৰু আজি আমি যাত্ৰা কৰিবলৈ ওলাইছোঁ জখলাবন্ধাস্থিত হাতীমূৰা মন্দিৰলৈ। আৰু হাতীমূৰা মন্দিৰৰ পৰাও আমি সমগ্ৰ পৰিৱেশ দেখুৱাম আপোনালোকক, চাই থাকক। এতিয়া আমাৰ লগত টিকলা আছে। টিকলা, কি ক'বা আজি প্ৰথম বলবম, কি ক'বা? ভাল লাগিছে, ওলাই আহিছোঁ সকলো। আজি ক'লৈ যাম আমি? হাতীমূৰা। হয়, আমি হাতীমূৰালৈ যাম, আৰু আমাৰ লগত আৰু লোক আছে। আমি দেখুৱাম সমগ্ৰ পৰিৱেশ সকলোখিনি, আৰু চাই থাকক আমি হাতীমূৰা। এয়া হৈছে জখলাবন্ধাৰ স্থিত হাতীমূৰা মন্দিৰ। আৰু এই হাতীমূৰা মন্দিৰৰ এয়া ওপৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। ওপৰৰ দৃশ্য হয় এয়া। ষ্টেপ আছে, ষ্টেপেদি যাব লগা হৈছে। আৰু আমি আহি ইতিমধ্যে হাতীমূৰা মন্দিৰৰ জেগা পাইছোঁহি। আৰু ইয়াত বিভিন্ন মেলা বহিছে, আৰু মন্দিৰলৈ যোৱাৰ পথতে দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখা পাইছে নিশ্চয়। কি কিনিছে? তামৰ ৰিং এটা। হা? তামৰ ৰিং এটা চাওঁ। তামৰ ৰিং চাইছে? আমাৰ দাদা এজনেও এয়া কিবা কিনিছে, কিবা আঙুঠি কিনিছে। দাদা এজনে বিতুদা, তেওঁ আমাৰ লগত গৈছে। নগাঁৱৰ পৰা আহিছে তেখেত। নগাঁৱৰ পৰা আহি আমাৰ লগত যোগদান কৰিছে। আৰু আমি আজি হাতীমূৰা মন্দিৰলৈ আহিছোঁ। আৰু আমি 4টা সপ্তাহ যাম, আৰু 4টা সপ্তাহ ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি পৰিৱেশ আমি আপোনালোকক দেখুৱাম। আজি যিহেতু আমাৰ প্ৰথমটো শাওণ মাহৰ দেওবাৰ, আৰু এই দেওবাৰে আমি আহি উপস্থিত হৈছোঁহি হাতীমূৰাত। আৰু হাতীমূৰাৰ পৰা আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। চাই যাওক কেনেধৰণে আমি পানী উঠাওঁ, কেনেধৰণে আনো পানী, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। হাতীমূৰা মন্দিৰৰ যিটো ঘাট, এইটো পানী অনা এইটো ঘাট, ইয়াৰ ব্ৰহ্মপুত্ৰ হয় এখন। ব্ৰহ্মপুত্ৰৰ পৰা পানী উঠাব পাৰি। আৰু ইতিমধ্যে বাঁহ বান্ধি থোৱা আছে। এই বাঁহডালৰ সিপাৰে আচলতে যাব নিদিয়ে, পানী দ কাৰণে যাব নিদিয়ে। এইখিনিৰ পৰাই গা পা ধুই পানী ল'ব পাৰে বোমসকলে। আৰু আমাৰো বোমসকলে ইতিমধ্যে পানী লৈছে, বহুকেইজন বোমে। আপোনালোকে দেখা পাই আছে আমাৰ হাতীমূৰা মন্দিৰৰ পৰা আমাৰ যিসকল বোম গৈছিলে পানী আনিবৰ বাবে, তেওঁলোকে ইতিমধ্যে পানী লৈছে। আৰু এই পানী লৈ আমি চামগুৰিলৈ যাম। চামগুৰিৰ বিলপাৰ শিৱ মন্দিৰত আমি এই পানী ঢালিম। আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ, আপোনালোকে চাই থাকক। এয়া মিণ্টুদা আমাৰ। আৰু ইতিমধ্যে আমি পানী লৈ হাতীমূৰা বাবাৰ ওচৰত গৈ আছোঁ। হাতীমূৰা বাবাৰ তাত পানী ঢালি পুনৰ আকৌ এই একে স্থানৰ পৰাই পানী লৈ আমি গমন কৰিম, যাত্ৰা আৰম্ভ কৰিম চামগুৰিলৈ। আৰু আমি অহা সপ্তাহো ঠিক তেনেধৰণে আমি আকৌ যাত্ৰা আৰম্ভ কৰিম নগাঁৱলৈ, চামগুৰিৰ পৰা নগাঁৱলৈ। আৰু নগাঁৱৰ পৰিৱেশ দেখুৱাম। আচলতে এয়া চাওক, হাতীমূৰা মন্দিৰৰ ভিতৰচোৱাৰ পৰিৱেশ, নাম প্ৰসংগে মুখৰিত হৈ আছে বুলি ক'ব পাৰি। বিৰাট ধুনীয়া পৰিৱেশ, আপোনালোকে এবাৰ চাই লওক।